নমস্কাৰ। মহানুভৱতাৰ এক নতুন খণ্ডলৈ আপোনালোক সকলোকে আমন্ত্ৰণ জনাইছোঁ। আজি আমি এটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰিম বুলি ভাবিছোঁ, আৰু সেই বিষয়টো হৈছে এণ্টিবায়'টিকৰ ব্যৱহাৰ, অত্যাধিক ব্যৱহাৰ আৰু অপব্যৱহাৰ। এণ্টিবায়'টিক সাধাৰণতে কিছুমান বেক্টেৰিয়াজনিত সংক্ৰমণ যেনে মূত্ৰনলীৰ সংক্ৰমণ, ডিঙিৰ সুৰসুৰণি, নিউমোনিয়া, ব্ৰংকাইটিছ, ব্ৰণ, কাণৰ সংক্ৰমণ আদি নিৰাময়ৰ বাবে নিৰ্ধাৰিত কৰা হয়। এণ্টিবায়'টিকক অপব্যৱহাৰৰ ফলত কিছুমান বিশেষ বেক্টেৰিয়াজনিত ৰোগৰ প্ৰতিৰোধৰ বাধা আহি পৰিব পাৰে। এটা ৰোগ ব্যৱস্থাত ট্ৰান্সফৰ্মেশ্যন, ট্ৰান্সফিউজন আৰু DNA অৱশিষ্টাংশৰ দ্বাৰা এণ্টিবায়'টিকক প্ৰতিৰোধ কৰিব পাৰি। যেতিয়া বেক্টেৰিয়া এটাৰ স্ব-প্ৰতিৰোধী ব্যৱস্থাৰ পৰিৱৰ্তন হয়, তেতিয়া এণ্টিবায়'টিকৰ কাৰ্যক্ষমতা বন্ধ হয়। এণ্টিবায়'টিকৰ পৰা হাত সাৰিবলৈ কিছুমান বেক্টেৰিয়াই লক্ষ্যবস্তুৰ গাঁথনিৰ পৰিৱৰ্তন কৰে, যাৰ ফলত এণ্টিবায়'টিকে ইয়াক চিনাক্ত কৰিব নোৱাৰে বা ইয়াৰ লগত সংযুক্ত হ'ব নোৱাৰে। কেতিয়াবা সিহঁতে কিছুমান বিশেষ এনজাইম প্ৰস্তুত কৰি এণ্টিবায়'টিকবিলাক নিজেই ধ্বংস কৰে। সাধাৰণতে মানুহে ভুল কৰে, যিকোনো বেক্টেৰিয়াজনিত সংক্ৰমণৰ পিছত অলপ উপশম পালেই এণ্টিবায়'টিক খোৱা বন্ধ কৰি দিয়ে। ই এণ্টিবায়'টিকৰ অপ্ৰতিৰোধী ব্যৱস্থাত আৰু ক্ষতি কৰিব পাৰে, কাৰণ ৰৈ যোৱা বেক্টেৰিয়াৰ সৈতে যুঁজ দিবলৈ প্ৰতিৰক্ষা প্ৰণালীৰ অক্ষমতাৰ বাবে ই অন্য ব্যক্তিৰ শৰীৰতো বিয়পিব পাৰিব। ক্ৰমবৰ্ধমান এণ্টিবায়'টিক প্ৰতিৰোধী বেক্টেৰিয়া আৰু অনিয়ন্ত্ৰিত এণ্টিবায়'টিক সেৱন 1928 চনত প্ৰথম এণ্টিবায়'টিক পেনিচিলিন আৱিষ্কাৰ কৰাৰ কাৰণে 1945 চনত আলেকজেণ্ডাৰ ফ্লেমিঙে যুটীয়াভাৱে নোবেল পুৰস্কাৰ লাভ কৰিছিল। তাৰ পিছত 100ৰো অধিক যৌগক এণ্টিবায়'টিক হিচাপে চিহ্নিত কৰা হৈছে, কিন্তু যোৱা 3 দশক ধৰি কোনো নতুন শ্ৰেণী পোৱা হোৱা নাই। এণ্টিবায়'টিকৰ অত্যাধিক প্ৰয়োগ আৰু নব্য শ্ৰেণীৰ যৌগৰ অভাৱৰ ফলত কিছুমান বেক্টেৰিয়া লাহে লাহে আধুনিক ঔষধৰ বাবে প্ৰতিৰোধক হৈ পৰিছে। চিকিৎসকৰ বিনা পৰামৰ্শত সহজলভ্য এণ্টিবায়'টিক সেৱন কৰাটো বৰ্তমান ভাৰতৰ এটা আলোচনাৰ বিষয় হৈ পৰিছে। চৰকাৰে সেই বিষয়টো ইতিবাচক দৃষ্টিভংগীৰে গুৰুত্ব সহকাৰে গ্ৰহণ কৰা উচিত। অন্যথা অদূৰ ভৱিষ্যতে ভাৰতবৰ্ষ এণ্টিবায়'টিক প্ৰতিৰোধী বেক্টেৰিয়াৰ ৰাজধানী হৈ পৰিব। যোৱা 10 বছৰ ধৰি ভাৰতবৰ্ষ বিশ্বৰ ভিতৰতে সৰ্বাধিক এণ্টিবায়'টিকৰ ক্ৰেতা হিচাপে পৰিগণিত হৈছে। সাম্প্ৰতিক প্ৰতিবেদন অনুসৰি ভাৰতত প্ৰতিজন লোকে বছৰি অতি কমেও 11টাতকৈও বেছি এণ্টিবায়'টিক টেবলেট গ্ৰহণ কৰে, যিটো সমাজৰ কাৰণে এক বিপদস্বৰূপ। খাদ্য প্ৰস্তুতকৰণত এণ্টিবায়'টিকৰ ব্যৱহাৰ স্বাস্থ্যৰ ক্ষেত্ৰত বিশ্বৰ অন্য এটা গুৰুত্বপূৰ্ণ তথা উদ্বেগজনক কথা। পশু বা চৰাইৰ আকাৰ আৰু ওজন বঢ়াবৰ বাবে ফাৰ্মবিলাকত এণ্টিবায়'টিক ব্যৱহাৰ কৰা হয়। অত্যাধিক ব্যৱসায়িক মুনাফা আদায়ৰ কাৰণে মুৰ্গী পালন উদ্যোগত এণ্টিবায়'টিক ব্যৱহৃত হয়। খাদ্য শৃংখল ব্যৱস্থাত এই এণ্টিবায়'টিকবোৰে মানৱ জীৱন বিপন্ন কৰে। যদি চৰকাৰে এতিয়াই ইয়াৰ কোনো সীমাবদ্ধতা জাৰি নকৰে, তেন্তে 2050 চনৰ ভিতৰত এণ্টিবায়'টিক প্ৰতিৰোধৰ ফলত কৰ্কট আৰু মধুমেহ ৰোগতকৈও অধিক মানুহ মৃত্যু হোৱা এটা সংকেত দেখা গৈছে। সচেতন ৰাষ্ট্ৰ যেনে আমেৰিকা যুক্তৰাষ্ট্ৰ, ব্ৰিটেইন আদিয়ে যোৱা কিছু বছৰ ধৰি এণ্টিবায়'টিকক ব্যৱহাৰৰ ক্ষেত্ৰত শক্তিশালী সীমাবদ্ধতা আইন প্ৰণয়ন কৰিছিল। সেয়েহে সকলো ৰাইজকে এটাই অনুৰোধ, শেষত প্ৰতিজন ব্যক্তিয়ে এই বিনাশকাৰী বিপদৰ বিৰুদ্ধে যুঁজ দিবলৈ আগবাঢ়ি অহা দৰকাৰ আৰু ভৱিষ্যত প্ৰজন্মৰ বাবে ভাল কৰ্ম কৰাৰ বাবে শপত লোৱা দৰকাৰ।